নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। বহুদিনে হ'ল ইউটিউবত কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাই আৰু আজি অৱশেষত এটা ভিডিঅ' প্ৰস্তুত কৰিম বুলি ওলাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিলেহে গম পাব ভিডিঅ'টো কি হয়গৈনো, কাৰণ বহুত বেছি ক্লিপ লোৱাও হোৱা নাছিলে আৰু এটা ক্লিপ আছিলে, গতিকে ভাবিছোঁ এটা মিনি ভ্লগ হিচাপে লৈ আহোঁ। আৰু এনেকৈয়ে সাজি কাচি ওলাইছোঁ আমাৰ ঘৰৰ সপৰিয়ালে মিলি পেলাই আমাৰ নগাঁৱতে থকা এভাগ শিৱ মন্দিৰলৈ বুলি। কোনভাগ শিৱ মন্দিৰৰ কথা কৈছোঁ আপোনালোকে হয়তো অনুমান কৰিব পাৰিছেই ৰাস্তা ঘাটবোৰ দেখি পেলাই। আৰু এনেকৈ আমি এখন টেম্পুত উঠি আমাৰ ঘৰৰ সপৰিয়ালে মিলি এনেকৈ প্ৰাকৃতিক দৃশ্য প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আমি আমাৰ গন্তব্যস্থানলৈ বুলি গৈ আছোঁ। আৰু আপোনালোকক মন্দিৰ ভাগত উপস্থিত হৈ পেলাইহে ক'ম যে কোনভাগ মন্দিৰলৈ আমি আহিছোঁ। আৰু এয়া অৱশেষত আমি পালোহি আমাৰ গন্তব্যস্থানত। আৰু মন্দিৰটোৰ পৰিৱেশ খুবেই বেছি ধুনীয়া, খুবেই বেছি শান্ত। আৰু আপোনালোকে দেখি পেলাই গম পাইছেই কোনভাগ মন্দিৰলৈ আহিলোঁ আমি। হয়, আমি আহিলোঁ বুঢ়াগোসাঁই থানলৈ, নগাঁৱতে থকা। গতিকে যিসকলে আহিছে সেইসকলে হয়তো গম পায় ইয়াৰ পৰিৱেশৰ কথা আৰু ইয়াৰ মহত্বৰ কথা। আৰু এয়া আমাৰ মন্দিৰ ভাগৰ সন্মুখতে দেখিবলৈ পাব এভাগ নন্দীৰ প্ৰতিমূৰ্তি। লগতে যিসকলে শান্ত পৰিৱেশত আহি ভাল পায়, থাকি ভাল পায়, সময় কটাই ভাল পায়, তেনেহ'লে আপোনালোকে এই ভাগ ঠাইলৈ আহিব পাৰে। খুবেই এটা পবিত্ৰ, খুবেই এটা শান্ত ঠাই। যিহেতুকে আমাৰ ঘৰৰ ফালৰ পৰা শৰায়ো আগবঢ়োৱা হৈছিলে, গতিকে আমি সকলোৱে মিলি ধূপ ধূনা জ্বলাই সেৱা লৈ আমি প্ৰসাদ খালোঁ। লগতে খিচিৰিও ব্যৱস্থা কৰা হৈছিলে আৰু আমিও সেয়াও খাই পেলাই আমি সকলোৱে ঘৰা ঘৰি আহিলোঁ। আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'। থেংক ইউ ফৰ ৱাচিং।